গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি হৈছে হেপী হোলি দেখিছে মোক কালাৰ লগালেই ভতিজাটোৱে ৰাতিপুৱাই হেপী হোলি কৰিলে আৰু আজি ফাকুৱাত কি হয় কি নহয় গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু আজি ফাকুৱা যিহেতু ছুটি আছে স্কুল বন্ধ আৰু পৰীক্ষা হৈ ৰিজাল্টটো কালি দিয়া হ'ল তো তাৰ পৰা আজৰি আৰু আজি বন্ধ আজি সকলোৰ লগত হেপী হোলি খেলিম সিবাৰ খুব খেলিলোঁ বহুত খেলিলোঁ তেতিয়া বাৰতে মই ভিডিঅ' চেনেল নাছিলে তো আজি ভাবিছোঁ হোলিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি হয় চাই থাকিব দিয়া Happy Holi! Sao mua lagi du? Aha, sao ấy để? Happy Holi! আজি কি হয়? Happy Holi! সবকে কৈ দিয়া Happy Holi! Happy Holi! বুঢ়া না মানো হোলি হে Wana manu happy hai! Happy হে Aha, ite mu logai diu. ৰবা দিয়া লগোৱা বিয়া পাতি দিলা নেকি তুমি কেন্দ্ৰত লগাই দিলা দেখোন চাওঁ মই অকল লগাই দিওঁ হেপী হোলি চাওঁ আহা ৰে লুকা চাওঁ লুকাইছে হোলি আহা আহা এইটো দুষ্ট মোক ঘৰ লৈ পেলাই এতিয়া নঘা হ'ল এইফালে ভাল ল'ৰা হেপী হোলি হেপী হোলি হেপী হোলি Happy Holi কোৱাই নাই কপালত নিদিলি নিজৰ গাতহে সজোৱাই নগ'লে মুখন চা ভালকে লগা পালৰ পৰা নিচিনা এতিয়া মই আলু ভাজি আছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এফালে বৈ ৰুটি বনোৱা হৈ গ'ল আৰু মই ইয়াতে সৰু আলুগুটি ভাজি আছোঁ ব্ৰেকফাষ্ট এতিয়া ৰেডি চবেই আলু আৰু ৰুটি খালে ৰাতিপুৱা মোলা নহয় বেলেগলৈ মাৰা মানুহটো অৱস্থাটো চা তাৰপিছত নীল পানী নিচিনাহে লাগিছে দেখোন তোমাৰ মুখত কি কালাৰ লাগি আছে এবাৰ কাক মাৰিবা ফাকুৱা সোপাহে মুখলৈ যাব পিছকাইদি মাৰিছে থাকি যাব চাওক কি কৰিলে এইটো অফ কেমেৰা হ'ল দেখাব নহ'লে ঘপককৈ ঘঁহি দিছে আৰু এতিয়া মই বনাব আহিছোঁ চাহ ঘপককৈ ঘঁহি দিছে আৰু এতিয়া চাহ বনাই আছে
গা পা ধুলোঁ এতিয়া আমি গোটেই কালাৰ চালাৰ চালোঁ বহুত বেয়া কালাৰ মোৰ এই নাকটো আৰু এইখিনিতে কালাৰ লাগিয়ে আছে এৰাই নাই স্কিনৰ হালত একদম বেয়া হৈ যায় একদম পাঞ্জাবী বনি আছোঁ আৰু এতিয়া অকণমান মুখখনত কিবা কিবি দুটামান লগাই লওঁ নহ'লে আৰু বেয়া হৈ যাব আৰু এই ব্লগটো কালিলৈকে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যিহেতু কালিও হোলী আছে আৰু ঠিক নাই কাইলৈ আমি মেলা চাব যাব পাৰোঁ মই ইয়াতে ইউজ কৰিছোঁ ৰ'জ ৱাটাৰ এটা স্প্ৰে বটলত ভৰাই লৈছোঁ এল'ভেৰা জেল অকণ লগাই বহুত ভাল পাওঁ মই এল'ভেৰা জেলটো এইটো হৈছে কামা আয়ুৰ্বেদাৰ এল'ভেৰা জেল বহুত ভাল সেইটো সিহঁতে ইউজ কৰি আছোঁ একদম ক্লিয়াৰ জেল মইশ্চাৰাইজাৰ ড্ৰাইং পূৰা শুকান বতৰ হৈ যায় গৰম আহিয়ে গ'ল তথাপিও বহুত ড্ৰাইং এটা তাত বিন্দি আৰু অকণমান সেন্দুৰ এয়া ভাজি আছোঁ ৰঙালাও বাকলি আৰু আলুৰ লগত কোনে কোনে এই ভাজিটো খাই ভাল পায় কমেণ্ট কৰি জনাব একদম মোৰ মানুহজনৰ মানে মিষ্টাৰৰ একদম ফেভৰেট আৰু ইয়াতে বাকী যোগাৰ কৰি আছোঁ এয়া ৰঙালাও চব্জি আৰু চয়াবিন আলু এনেকৈ দি বনাব ঘৰক তাইক দে ঘৰ ইয়া কোনে ঘৰ দে দে ঘৰ মই ৰখি আছোঁ এইটো কি কালাৰ ঘঁহিলি তই বগা নিচিনা ফাকুৱাই বিচাৰি পোৱা নাই দে মই ঘঁহো দে তোক হেপী হোলী আপোনাকো ঘূৰা নাই নহয় মই আজি কালিহে গৈলোঁ হ'ব দে কালাৰ দে অকণমান দিলেই হ'ল মই এইটো কি আনিছ হালধীয়া সেইটো নাকত সোমাইছে মনডোখৰ খানি দে দুনু ৰ'বা পানী নামাৰিবা মই তোমাক কালাৰ ঘঁহো অকণ ঘঁহো ৰ'বা হৈ গ'ল চা মুখখন চা মুখখন বাপৰে এগাল আহি আছে এগে আহক আহক হেপী হোলী হেপী হোলী হেপী হোলী হাত যেনি তেনি নহয় হেপী হোলী কোন হয় ইয়াতহে
অৱস্থাটো চা মোৰ তুমি সহায় নাই মই মানুহটোক ঘঁহাই নাই দাদা ঘঁহিব দে দে ঘঁহ কালাৰটো ইমান ধুনীয়া চাওঁ তোক অকণ ঘঁহি দিওঁ ছোৱালীটোত ইমান লেতেৰা কালাৰটো মাকক ঘঁহি দে যা মাৰ বমাক ঘঁহকে যা 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 ঘঁহ ঘৰৰ মানুহকেইটাক এতিয়া ঘঁহি ল ঘঁহ গোটেই কালাৰ ঘৰকে এই বগা এটা ধুনীয়া কালাৰ এটা আছে